Hi everyone, good morning. স্বাগতম জনাইছোঁ পুনৰ অন্য এক ভিডিঅ'লৈ। কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালেই আছে। আৰু এয়া দেখিছেনে অলকা কাটিছিলোঁ কিবা ষ্টাইলত, কাঠখালে কিবা ষ্টাইলত, একো নাই, ঘৰতে কটা, নিজে কটা, সেইকাৰণে এনেকুৱা হ'বই, উপায় নাই। আৰু মানে আগৰ পৰা অলকাকেইডাল কাটি থাকোঁ যে, আৰু বহুত দীঘল হৈ গৈছিলে, অলকা কটা নাছিলোঁ বহুত দিন, সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা ৰাতিপুৱা অলকাকেইডাল কাটি লওঁ আৰু গা পা ধুই আজৰি হ'লোঁ, চব কৰিলোঁ যি যি ৰাতিপুৱা কাম থাকে। আৰু এইফালে মিল চলি আছে একদম কেৰেক কাৰাককৈ। আৰু কেনেকুৱা লাগিছে বাৰু জনাবচোন। যেনেকুৱা বনাম বুলি ভাবিছিলোঁ তেনেকুৱা নহ'ল। আৰু এইফালে এইকেইডাল ষ্ট্ৰেইটো কৰি ল'লোঁ, যিহেতু মোৰ চুলিখিনি অলপ কাৰ্লি, এইখিনি মানে ডাইৰেক্ট কাটিলেকে জবৰা টাইপ হৈ যায়, সেইকাৰণে ষ্ট্ৰেইট কৰি ল'লোঁ। আৰু আজি বতৰটো অলপ ৰ'দ দিয়া যেন কৰিছে, মনটো ভাল লাগিছে। নহ'বা ইমান বৰষুণ মানে, আৰু কি জানেনে, আমাৰ তলৰ মানে পকাটো পূৰা জেকি যায়, আৰু বাকী ঘৰখিনিতকৈ আমাৰ মানে ৰুমকেইটা পটককৈ জিকে কেলৈ নাজানো, আৰু ইমান অশান্তি লাগে নহয় থাকি, আৰু ৰুমকেইটা জিকি গ'লে। আৰু এতিয়া যাম পাকঘৰলৈ, আৰু পাকঘৰলৈ যাম। চাহ তাহ খোৱাই নাই, ৰাতিপুৱা গা পা ধুই কাপোৰ চাপোৰ মেলি আহি এইকেইডালকে কাটিছোঁ, আৰু মানুহজন গ'ল অফিচলৈ। আৰু তেন্তে আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এটা কথা, এইফালে পূৰা মিল চলি আছে, মোৰ চাউণ্ড কোৱালিটিত অলপ প্ৰব্লেম পাব, আৰু মই আগতীয়াকৈ কৈ দিছোঁ, আৰু আগৰ ভিডিঅ'বিলাকতো কওঁ ৰাতিপুৱা মানে মিলটো চলাই যে পূৰা আৱাজ দি থাকে, আৰু 12টা চাৰে 12টাৰ পিছত যায়গৈ, আৰু তেতিয়া ভিডিঅ' কৰিলে একদম চাউণ্ড নাহে ভিডিঅ'ত, আৰু সেইকাৰণে মই আগতীয়াকৈ কৈ দিলোঁ। আশা কৰোঁ সকলোৱে বুজি পাব। আৰু এইফালে চাহ একাপ আনি লৈছোঁ, যিহেতু ৰাতিপুৱাৰ পৰা চাহ খোৱা নাই, আৰু পাকঘৰত ভাত পাতি থৈ আহিছোঁ, আৰু ভাতৰ লগত চাওঁ তাকে কি বনাম। আৰু ভেন্দি কাটি থৈ আহিছোঁ, আৰু আপোনালোকক আজি ধুনীয়া ৰেচিপি এখন দেখাম। ভেন্দিটো আমি প্ৰায় ফ্ৰাই কৰিয়ে খাওঁ, নহ'বা ভাজি বনাই খাওঁ, নহয় জানো, বা দালিত দি হ'লেও খাওঁ, কিন্তু আজি অলপ বেলেগ এটা ষ্টাইলত বনাম। চাব আপোনালোকেও, আৰু কোনে কোনে খাই পিছে মোক পিছত কমেণ্টত জনাব। ঠিক আছে, তেনেহ'লে চাহকাপ খাই লওঁ, আৰু সেইফালে ভাতৰ চিটি মাৰিব, নহ'বা আৰু বাকী যি কৰিব আছে কৰি ল'ম, দালি চালি চব পাতিব আছে, আৰু সেই একেই কাম আৰু ৰাতিপুৱা যি কাম থাকে সেইখিনিয়ে আৰু ঠিক আছে, চাহকাপ খাই লওঁ। এতিয়া মই পাকঘৰত আছোঁ, আৰু এইফালে খানা বনাই আছোঁ, আৰু মই কি বনাইছোঁ দেখাই আছোঁ। দালি পাতি দিছোঁ, দালিখিনি, আৰু এইফালে সৰু চচত এইফালে ৰঙা ভাতকেইটা উঠাই নাই, এইফালে ৰঙা ভাত, আৰু এইফালে ভেন্দিখিনি কাটি থৈ দিছোঁ মই সৰু সৰু চাইজত, আৰু এইফালে ভাত হৈ গ'ল। আৰু এতিয়া বাকী যিখিনি আছে সেইখিনি কাটি লওঁ, এতিয়া বিলাহী চিলাহীখিনি। এইফালে তেলখিনি গৰম হোৱাত মই ভেন্দিখিনি দি লৈছোঁ, ভেন্দি গোটেইখিনি দিয়া নাই, অলপ অলপকৈ দি কেনে ফ্ৰাই কৰি ল'ম। আৰু এইফালে তেল গৰম হ'ল, মই ইয়াতে জিৰাকেইটা দি ল'ম। দিছোঁ ডাঙৰ চাইজৰ এটা পিঁয়াজ, কাটি লোৱা জলকীয়াকেইডোখৰ, আৰু এতিয়া পিঁয়াজখিনি পূৰা ৰঙচুৱা হৈ গ'ল, আৰু মই এতিয়া ইয়াতে বিলাহীখিনি দি ল'ম। আৰু এইফালে এইখিনি মছলা, ইয়াতে আছে নিমখ হালধি, এইখিনি কমন, আৰু এইফালে আছে গৰম মছলা আধা চামুচ, এইফালে ধনিয়া আধা চামুচ, এইফালে কাশ্মীৰী মিৰ্চ পাউডাৰ, আৰু এইফালে আছে এইখিনি আছে জিৰা আৰু ধনিয়া মিক্সকৈ পিচি থোৱা আছিলে, আৰু এইফালে আছে এইখিনি জিৰা গুড়ি। বিলাহীখিনি প্ৰায় গলিলে, আৰু এইফালে এতিয়া মই মছলাখিনি দি ল'ম, আৰু এইফালে এইখিনি অলপ লৰাই ল'ম, তাৰপিছত এটা দেৰিয়ে দিব। এইখিনি ভেন্দিখিনি ফ্ৰাই কৰি লৈছিলোঁ, দেখিছোঁ মই বেছি ফ্ৰাই কৰা নাই, অলপ কেঁচাকৈ থৈ দিছোঁ, এইখিনি দি ল'ম। এতিয়া ভেন্দিখিনি দি দিলোঁ, আৰু এতিয়া এইখিনি অলপ উতলিব দিওঁ। জাষ্ট ভাতকেইটা বনাই আহিলোঁ, আৰু ভাতটো বাঢ়ি লৈ আনিলোঁ ৰুমলৈ, আৰু দেখাই আছোঁ কিহৰ লগত খাই আছোঁ। এইফালে আজি মোৰ ভাতৰ থালখন, আৰু এইফালে ভাত, আৰু এইফালে আলু পিটিকা, এইফালে দালি আৰু ভেন্দি, আৰু এইফালে চব্জিখন, আৰু এইফালে শুকান জলকীয়া, আৰু এইফালে ভেন্দি ফ্ৰাই, আৰু এইখন আজি মোৰ থালি।
আৰু এতিয়া ভাতকেইটা খাই ল'ম। কোনে কোনে আলু পিটিকা খাই ভাল পায় জনাবচোন। মোৰতো আলু বিৰাটেই ফেভৰেট। আৰু ভাতত মই যেতিয়া আলু এটা দিওঁৱেই ভাতত, প্ৰায় দিওঁ। আলু মানে এনেই ভাতৰ লগত পিটিকাখন হ'লে মানে খাই কিবা এটা ভাল লাগে। আৰু মই আলু দিয়া এটা স্পেচিয়েল কাৰণ মোৰ মানুহজন বহুত ক্ষীণ। মানুহজন কিজানি শকত হয়ে বা সেইকাৰণে মানুহজনকো আলু দিওঁ। মানে আলুটো পিটিকা কৰি দিলে এনেও চবেই খায়, আলুটো চবৰে ফেভৰেট হয়। আৰু তাত অকণমান আচাৰৰ তেল দি পিটিকা কৰি খাবচোন, বিৰাটেই মজা লাগে। আৰু আমাৰ পোৱালীকেইটাৰো আলু ফেভৰেট হয়। ঠিক আছে তেন্তে, আৰু বেছি পক নকৰি ভাতকেইটা খাই লওঁ। আৰু এতিয়া প্ৰায় 11টা বাজিব হ'ল আৰু মোৰ বিৰাটেই ভোক লাগিছে আৰু গৰমো উঠিছে। ঠিক আছে, লগ পাই আছোঁ ভাতকেইটা খাই জাষ্ট উঠিলোঁ। আৰু ভেন্দি চব্জিটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে, খাবলৈ বিৰাটেই ধুনীয়া হয়। আৰু এতিয়া এইফালে চবগুটি কেইটামান খাই লৈছোঁ আৰু এতিয়া অলপ আগফালে বহোঁগৈ। আগফালে যোৱাৰ আগে ভাবিলোঁ বস্তু এটা দেখাওঁ। এইফালে চাওক মোৰ চুলিৰ অৱস্থা। চুলি একদম চুলিয়ে ভাজ ল'লেই। আৰু মই এনেই কাণৰ কিনাৰত মানে ভৰাই থৈছোঁ যে, সেইকাৰণে চুলিখিনি গাতো দুখ নাই বাৰু। আৰু ঠিক আছে, এতিয়া আগফালে যাওঁ তেন্তে। কি পিন্ধিছ সেইকেইটা মেলদৈকেইটা আগতে? হেলমেট চাইফালে আৰ্মি হেলমেট। নাকত এইবোৰ হয় নেকি? তইহে জান আকৌ। ইমান গৰম হৈছে জানেনে, পূৰা ঘাম ওলাই গৈছে। আৰু ভাতকেইটা খাই উঠি শোৱা মেলা শুবলৈ নাপালোঁ আৰু। তাৰপিছত কাম কেইটামান আছে কৰি ল'লোঁ। মানে হেৰি কৰিছিলোঁ, এইটো সাজ বনাবলৈ ভাত বনাই আছিলোঁ। তাৰপিছত এতিয়া বনাই এতিয়া বাজিলে 3টা বাজিব হ'ল। কাপোৰ কানি ভৰালোঁ, ঘৰ চৰ সাৰিলোঁ। আৰু ভাতৰ লগতে আৰু বনাই আছিলোঁ ক্ষীৰ। যিহেতু বসন্ত উঠি আছে মোৰ, সেইকাৰণে বোলো ক্ষীৰ অকণমান আৰু এবাৰ খাই দিওঁ। সেইকাৰণে ক্ষীৰ অলপ বনালোঁ আৰু ৰ'ব আপোনালোককো দেখাইছোঁ। এইখিনি ক্ষীৰ এতিয়ালৈকে খোৱা নাই বাৰু, খাই জনাম বাৰু কেনেকুৱা হৈছে। মই পূৰা একদম জুলীয়াহে ওলাইছোঁ, মানে পূৰা গাখীৰটো সৰহকৈ থৈ বনাইছোঁ। গাখীৰটো কমকৈ থৈ বনালে শুকাই মানে পিছত পায়সখিনি এনেকৈ গোটা ফাটি যায়। সেইকাৰণে মই এনেকৈ লিকুইডকৈ খাই বেছি ভাল পাওঁ। সেইকাৰণে পূৰা ধুনীয়াকৈ লিকুইডকৈ বনাইছোঁ আৰু এতিয়ালৈকে খোৱা নাই। খাই কেনে জনাম কেনেকুৱা হ'ল। আৰু এতিয়া আজৰি হ'লোঁ আৰু আজৰি হোৱা নাই, আৰু কাম আছেই। বাচনখিনি ধুব আছে আৰু ইমান ৰ'দ। আৰু কাপোৰ দুটামান ধুব আছে, সেইখিনি ধুই লওঁ। তাৰপিছত ফ্ৰেছ হৈ কেনে আপোনালোকক লগ পাই আছোঁ। তাৰপিছত ক্ষীৰ খাম আৰু জনাম ক্ষীৰৰ মানে কেনেকুৱা হ'ল ক্ষীৰ খাবলৈ। ঠিক আছে তেন্তে, অলপ পিছত লগ পাই আছোঁ। আৰু এইফালে ক্ষীৰ আৰু এইফালে চাহ। এতিয়া আপোনালোকক খাই কৈ আছোঁ কেনেকুৱা হ'ল খাবলৈ। বহুত ধুনীয়া হৈছে। ভবাতকৈ বহুত ধুনীয়া হৈছে খাবলৈ। ঠিক আছে, খাই লওঁ তেন্তে। খাই হৈ গ'ল আৰু খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। ভবাতকৈ বেছি ধুনীয়া হৈছিলে। আৰু জানেনে, মই বিয়া হোৱাৰ আগতে ক্ষীৰ বনাইছিলোঁ। আৰু বিয়া হোৱাৰ আগতে বনাইছিলোঁ, আজি চাগে 6 বছৰ 7 বছৰমান হৈ গ'ল। আৰু বিয়া হোৱাৰ পিছত আজি এইটো 2 নম্বৰ ট্ৰিপটো ক্ষীৰ বনোৱা। আৰু খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। মই ভবা নাছিলোঁ যে ইমান ধুনীয়া হ'ব। ভবাতকৈ বেছি ধুনীয়া হ'ল। মোৰ মতে ধুনীয়া হৈছে আৰু মানুহজনেও কৈছে খাবলৈ ভালেই হৈছে। মায়েও কৈছে খাবলৈ ভালেই হৈছে। মাক সুধিছিলোঁ মই কেনেকুৱা হ'ল, মায়ে কৈছে খাবলৈ ভালেই হৈছে। আৰু ভাল হৈছে বুলি ক'লে মনটোও ভাল লাগে। আৰু ভাবিছিলোঁ বোলো ফ্ৰেছ হওঁ, তাৰপিছত খাম। আৰু মানে ফ্ৰেছ হ'বলৈ ৰৈ নাথাকিলোঁ, মনটো লিকলিকাই আছে, একদম খাওঁ লাগি আছে। ক্ষীৰ মোৰ এনেও ফেভৰেট হয় আৰু সেইকাৰণে ৰৈ থাকিব নোৱাৰিলোঁ আৰু এতিয়া ফ্ৰেছ হ'ম আৰু
এতিয়া যিহেতু 4টা বাজিলে আৰু ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ। আৰু যদি ভাল লাগিলে ভিডিঅ'টো তেন্তে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পায়। বাই বাই, তেন্তে পুনৰ লগ পাম অন্য এক ভিডিঅ'ত।